হেল্ল' গাইজ, আমি তিনিচুৰ বুলি এখন চুটি ছবি কৰি আছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে চাব। আৰু এতিয়া বৰ্তমান মই গছৰ ওপৰত আৰু খুব এখন ভাল ফিল্ম, য'ত খুব মনোৰঞ্জন, দুখ সকলোবিলাক আপোনালোকে পাব, উপভোগ কৰিব আৰু বহুত জল্দি আহিব। আৰু এতিয়া বৰ্তমান বহুত কষ্ট দি আছে, বৰষুণৰ বতৰ। আৰু ঐ আমাৰ টিমবিলাক ক'ত গ'লি? ঐ জবলা, এইটো জবলা আমাৰ ইয়াৰ মেইন আমাৰ প্ৰডিউচাৰ, মেইন প্ৰডিউচাৰ। আৰু আমাৰ ইয়াৰ মেইন ডাইৰেক্টৰ ৰাতি বেছিকৈ দেখি পাবৰ কাৰণে আমাৰ এইজন মেইন মহাশয়। এতিয়া আমি এইটো ৰুমতে আমি আৰম্ভ কৰিম এতিয়া প্ৰথম। শ্বুটিং চলি আছে এইবিলাক। মজা দিছে তই, মজা দিছ। তুমি এনেকে জুমিবাহি একচন। ভৰাই লোৱা। আমাৰ মেইন জবলা গাই, টিম মেম্বাৰ, মেকআপ আৰ্টিষ্ট, এইটা কেমেৰা, সেইটো আমাৰ মেইন প্ৰডিউচাৰ চাইকেল লৈ গৈ আছে। সেইটো কণা আমাৰ আমি যে খালি গৰু চুৰ কৰিছিলো, তামোল চুৰ কৰিছিলো। এয়া দেখিছেনে বাৰু ৰাইজসকল, আমাৰ এতিয়া প্ৰায় ৰাতি 1টামান বাজিছে। এতিয়াও আমি শ্বুটিং কৰিয়ে আছোঁ। আমাৰ জবলা এতিয়া চুলাই, আমাৰ এই খগেন দাইটি আৰু মোৰনো কি আৰু জানে আৰু আৰম্ভ হৈ আছে। সকলোৱে চাব, এবাৰ চাবলৈ কৈ দিয়া, সকলোৱে চাব। আৰু আমাৰ গুৱাহাটীৰ পৰা উপস্থিত হৈছেহি। এফাকি গাই দিয়া আমাৰ গানটো, আমাৰ ফিল্মৰ গানটো গাই দিয়া। দেৰি নকৰিবা, আপোনালোকৰ গাই দিয়া। মই একচুৱেলি গানটো আমি কৰা নাই, লিখি থৈছোঁ, ভাবি থৈছোঁ, এদিন ভালকৈ শুনাম বুলি ভাবিছোঁ। জবলা মানুহ ভুলে চাগে 12টা বাজি লিখিব পাওঁনে? আজি নগেন দাইটি ঘৰৰ পৰাই আৰম্ভ কৰোঁগৈ। সদুশেষত আপোনালোকক জনাওঁ যে আমি এই ছবিখন আমাৰ আগৰ যিটো চেনেল আছামিজ কিংবৰ্ণ নামৰ যিটো চেনেল, সেই চেনেলটোতে আমি আপলোড দিম। গতিকে যিসকলে ছাবস্ক্ৰাইব কৰি ৰখা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যিসকল মোৰ শুভাকাংক্ষী ৰাইজ আছে, তেখেতলোকক মই জনাওঁ, যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। যিহেতু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে আমি বহুত দূৰ আমি আগুৱাব নোৱাৰিম। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ একান্তই আৱশ্যক। সকলোৱে চাব ছবিখন আৰু আপোনালোকৰ মৰম চেনেহবিলাক পাই যাম বুলি আমি আশা কৰিলোঁ। ধন্যবাদ।